Hello everyone, welcome and welcome back to my channel আৰু মোৰ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মানে দাদাহঁতৰ ঘৰলৈ আহিলোঁ। দাদাহঁতৰ ঘৰ অহাৰ ৰিজনটো এইটোৱে আছিলে কাৰণ বৌৰ মাকৰ আজি বছৰেকীয়া আছিলে, সেইটো কাৰণে বৌয়ে দুপৰীয়া সাজ বৌহঁতৰ ঘৰতে মাতি দিলে। আৰু এইটো দেখিছে, এইটো চুনু, এইটো বহুত কিউট হয়। তাইক ক'লোঁ কিবা কোৱা, তাইক নক'লে, তাই লাজ কৰিছে, গুচি গ'লে। ভিতৰলৈ সোমাই আহিলোঁ পাকঘৰলৈ। তাৰপিছত বৌয়ে এইফালে কৰ্দৈ টক বনাইছে, এইফালে বৌয়ে বেংগন ফ্ৰাই বনাইছে। আৰু বৌটো বাপৰে বাপ বহুত বিজি আৰু মানে গোটেইখিনি বৌয়ে কৰিছে দেই, এইটো বৌক মানে চাবাচি দিব লাগিব। তাৰপাছত এইটো দেখিছে ইমান ধুনীয়া মূৰ্তি বুদ্ধৰ, আৰু চুনুৱে ইয়াত চকলেটৰ কাৰণে ওলাই লৈ তাই খাই আছে। এইটো দেখিছে টাইগাৰটো ইমান ধুনীয়া, এইটো ফুলপাহ ৰখা আছে। আৰু এইবোৰ দেখিছে ইমান ভগৱানৰ মূৰ্তিবোৰ, কৃষ্ণৰ মূৰ্তি, এই গণেশৰ মূৰ্তিবোৰ ইমান ধুনীয়াকৈ ৰখা আছে। মানে মাৰ চুনুৰ লাইটটো দি দিলে, লাইটটো দিলে আকৌ ভাল লাগে। সকলোৱে বহি আছে, বহি গছজোপাও দেখাই দিলোঁ আপোনালোকক। গছজোপাও বহুত বেছিয়ে ধুনীয়া, আৰু এইটো বেচিনটো দেখালোঁ, মই বেক কেমেৰা কৰিও দেখালোঁ। তাৰপাছত চুনুৱে মোক আহি তাই দেখালে, এই বেগত যে লাগি আছে এইটো মানে তাইক বেষ্ট ফ্ৰেণ্ডে দিছে ছিংগাপুৰৰ পৰা। তাৰপিছত এইটোও তাইক হাতত লৈ থকাটো এইটো ফ্ৰেণ্ডে দিছে মৰিচাছৰ পৰা, এইটোও দেখালোঁ আপোনালোকক। আৰু এইটো দেখিছে বুদ্ধ মূৰ্তিটো ইমান ভাল লাগিছে। এইটোৰ ওচৰতে পিককটো আছে, আৰু ভিতৰৰ ফালে এনেকৈ ফুলৰ টাব ৰোৱা আছে, আৰু ভিতৰৰ পৰা বাহিৰৰ ভিউটো যে ৱাও। তাৰপিছত এইটো হ'ল ডাইনিং ৰুম, ডাইনিং ৰুমত এনেকৈ পাত থোৱা আছে, নেমু টেঙা খিচিৰিয়ে। আৰু এইটো ৰুমো আপোনালোকক অকণমান দেখাই দিছোঁ। এইফালে চাওক ইমান ধুনীয়া লাগিছে, আৰু এইটো চাই বাবা মূৰ্তি ৰখা আছে। এইফালে আলমাৰীটোত কৃষ্ণ ৰাধা গণেশ কিবা কিবি মানে তাইৰ চুনুৰ খাজানাও ৰখা আছে। চুনুক ক'লোঁ তুমি ভিডিঅ' বনাই দিয়া। তাৰপিছত তাই আহি গ'ল, ঠিক আছে বনাই দিম দিয়া। তাৰপিছত তাই ব্লগ ষ্টাৰ্ট কৰিছে। আৰু আমাৰ প্ৰীতি মাহী হেৰি হয়তো ব্লগাৰ। প্ৰীতি মাহী আমাক চবকে খানা দি আছে, নিজে বনোৱা নাই বাট খানা দি আছে। আমাক কথাই কৈ আছে। এইটো আমাৰ বুঢ়া শুই আছে, এইটো কিটচেনত আমাৰ খানা বনাই আছে। এইটো প্ৰীতি মাহী আকৌ নেমুৱে মাতি আছে। यहाँ पे तो ऐसी है प्रीति माही स्टिल बिजी मानू, खाना নিজে বনোৱা নাই বাট বাতৰাত বহুত ফেমাস হয়। বহুত বদমাছ কি খাইছা? বেঙনা ফ্ৰাই খাইছোঁ, খিচিৰি খাইছোঁ, নেমু খা, পানী খা, এই দুটা চব্জিৰ নাম নাজানো। দেখিছেনে ঘৰটো ইমান ধুনীয়া লাগিছে ন? ঘৰটো বহুত ভাল লাগিছে। এই টিকলিজনী মানে চুনুৰ লগত বহি ভাত খাব, সেইকাৰণে চুনু আৰু তাই আৰু এই দাদাজনে তলত খাইছে। চুনু তাইক ক'লোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। হা কৰি দিলে তাই, প্ৰীতিবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এয়া ইয়াতে চবে খাই আছে, ফাইনেলি ময়ো খাব লৈছোঁ, বহিলোঁ, খোৱা হ'ল, ইমান টেষ্টি হৈছিলে। বহি আছোঁ, চুনু দেখিছেনে তাই কিবা চোবাই আছে, তাই নেমু টেঙা চোবাই আছে। আৰু তাই উঠি গ'ল, উঠি গৈ তাই কিবা বেগ এখনৰ পৰা কিবা ওলাইছে, এলবাম ওলাইছে। এলবাম ওলাই তাই মোক দিলে। তাই এয়া পৰ্টফলিঅ' ফটোশ্বুট কৰিছিলে, ফটোশ্বুটৰ তাই এলবামখন চাব দিলে, বাৰ্থডেৰো এলবাম ওলাই দিলে। তাৰপাছত তাই এখনকৈ মোক তাই মাক দেউতাকৰো বিয়াৰ এলবাম ওলাই দিলে, চব এলবাম ওলাই দিলে। চালোঁ, আইচক্ৰীম খালোঁ, টিউশ্যনত যাব ওলালে। তাই ৰক চাওকচোন। তাৰপিছত ময়ো ঘৰলৈ যাব ওলালোঁ, তাইক বাই ক'লোঁ। তাৰপিছত মই এতিয়া অফিচ নাযাওঁ, কাৰণ অফিচততো একো কাম নাই, সেইকাৰণে ওলাই দিলোঁ ঘৰলৈ যাওঁ। দাদাক ক'লোঁ মই ঘৰ যাওঁ, দাদাই কৈছে তো আৰাম। তাৰপিছত মই ওলাই গ'লোঁ, ওলাই গাড়ী ৰখি আছোঁ, গাড়ী পালোঁ, গাড়ীত গৈ আছোঁ। ঠিক আছে এভৰিৱান, বাই বাই। আজিলৈকে মোৰ ব্লগটো ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আগলৈ এনেকৈ মৰম দি যাব। থেংক ইউ, টাটা, বাই বাই।